हेलो फ्रेंड्स আপোনালোকক আমাৰ এই টেষ্ট সাপোর্ট নবীনাজ দা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো फ्रेंड्स আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখাম যদিহে আপোনালোকে চাকৰি বিচাৰি আছে আৰু যদিহে আপোনালোকে মেট্ৰিক পাস কৰিছে হাই সেকেন্ডাৰী পাস কৰিছে নতুবা আপোনালোকে গ্ৰেজুৱেচন কৰি থৈছে তেতিয়াহলে আজিৰ ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব কাৰণ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখাম যে JJM অৰ্থাৎ জল জীবন মিছনৰ বাবে যি চাকৰি ওলাইছে সেই চাকৰিৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব গুটেইখিনি মই এই ভিডিওটোৰ জৰিয়তে এ টু জেড আপোনালোকক বুজাবলৈ চেষ্টা কৰিম সো ভিডিওটো সম্পূৰ্ণকৈ চাব যাৰ দৰমহা হ'ব প্ৰায় 8000 টকা স্টাৰ্টিং 8000 টকা ইয়াৰ ওপৰতো যাব পাৰে ঠিক আছে फ्रेंड्स এই চাকৰিটো আপোনালোকে ক'ত লাভ কৰিব আপোনাৰ ডিস্ট্ৰিক্টতে বা আপোনালোকৰ পঞ্চায়তে বা আপোনালোকৰ গাঁৱতে আপোনালোকে এই চাকৰি লাভ কৰিব পাৰে আপোনালোকে হয়তো গম পায় যে বৰ্তমান কি হৈছে জল জীবন মিছনৰ এটা জি ওয়াটাৰ সেন্টাৰ বহিছে আপোনালোকৰ হয়তো গাঁৱতে এটা সেন্টাৰ বহিছে সেই সেন্টাৰত এজনকৈ ব্যক্তিৰ প্ৰয়োজন হৈছে সেই চাকৰিটো যদি আপোনালোকে লাভ কৰিব বিচাৰে তেতিয়াহলে আজিৰ ভিডিওটো আপোনালোকে মনোযোগ দি সম্পূৰ্ণকৈ চাব সো फ्रेंड्स দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আহক ফোন প্ৰথমতে फ्रेंड्स আপোনালোকক বিশেষ এটা ওয়েবসাইটলৈ যাব লাগিব যেটো ওয়েবসাইটৰ লিংক মোৰ ভিডিওৰ ডেসক্ৰিপচন বক্সত আপোনালোকে পাই যাব তাত ক্লিক কৰি আপোনালোকে বিশেষ এটা যেটো ফৰ্ম আপোনালোকে দেখিবলৈ প্ৰায় এনেকুৱাকৈ পাব ঠিক আছে মই আপোনালোকক খুলি দেখুৱাইছো ইয়াতে फ्रेंड्स আপোনালোকে দেখিবলৈ পাইছে এনেকুৱাকৈ এখন ফৰ্ম খোলা খাব এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি সাবমিট কৰিব লাগিব ঠিক আছে কেনেকুৱাকৈ আপোনালোকে সাবমিট কৰিব কোড কেনেকুৱা কি ভৰাব লাগিব গুটেইখিনি মই এটু জেড দেখুৱাই আছো তাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যি সকলে মোৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব ঠিক আছে फ्रेंड्स সটো আৰম্ভ কৰো আহক পোন প্ৰথমতে फ्रेंड्स এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটৰ লিংক আপোনালোকে মোৰ ভিডিওৰ ডেসক্ৰিপচন বক্সত পাই যাব নতুবা আপোনালোকে সাৰ্চ কৰিব JJM IMIS বুলি এনেকুৱাকৈ সাৰ্চ কৰিব তাৰ পাছত ওয়েবসাইট এটা পাব আপোনালোকে হেতু ওয়েবসাইট লৈ আপোনালোকে যাব লাগিব হেতু নকৰি আপোনালোকে মোৰ ডেসক্ৰিপচনত যক লিংক এটা পাব ক্লিক কৰক ডাইৰেক্ট এপ্লাই কৰক ঠিক আছে ইয়াতে আপোনালোকে এনেকুৱাকৈ এটা ওয়েবসাইট খোলা খাব তাৰ পাছত আপোনালোকে কি কৰিব ইয়াত লিখা আছে ইন্ডিভিজুৱেল অৰ্গানাইজেচন সেলফ ৰেজিষ্ট্ৰেচন ফৰ্ম বুলি পাব ঠিক আছে তাৰ পাছত আপোনালোকে ইয়াত ইন্ডিভিজুৱেল বুলি সিলেক্ট কৰিব সিলেক্ট কৰিলে তাৰ পাছতে আপোনালোকে ইয়াত ফাৰ্স্ট নেম দিব যেহেতু আপোনালোকে দেখিবলৈ পাইছে ইয়াত ফাৰ্স্ট নেম দি দিব তাৰ পাছতে আপোনালোকক কোৱা হৈছে পিকচাৰ অফ ইন্ডিভিজুৱেল অৰ্থাৎ আপোনালোকৰ যেটো পাসপোৰ্ট সাইজ ফটো আছে আপোনালোকে ইয়াত আপলোড কৰি দিয়ক ঠিক আছে তাৰ পাছতে কোৱা হৈছে জেন্ডাৰ আপুনি কি হয় মেল নে ফিমেল হয় আপোনালোকে এন্টাৰ কৰি ল'ব মোৰ ক্ষেত্ৰত যেহেতু মেল সো মই মেল সিলেক্ট কৰি দিলো তাৰ পাছতে আপোনালোকে ইয়াত এন্টাৰ এডুকেশ্যন বুলি কৈছে আপোনালোকে যদি মেট্ৰিক পাস তেনেহলে 10th বুলি আপোনালোকে মাৰি দিব ঠিক আছে আপোনালোকে যদি গ্ৰেজুৱেচন কৰিছে তেতিয়াহলে গ্ৰেজুৱেচন বুলি আপোনালোকে লিখি দিব ঠিক আছে তাৰ পাছতে স্ক্ৰল কৰিব আকৌ তললৈ যাব তাৰ পাছত ইয়াত কাৰেন্ট এড্ৰেছ অৰ্থাৎ আপোনালোকৰ বৰ্তমানৰ ঠিকনা বুলি কোৱা হৈছে ঠিক আছে কাৰেন্ট এড্ৰেছ আপোনালোকৰ গাঁৱৰ নাম দিব পোষ্ট অফিচ দিব এনেকুৱাকৈ ইয়াত ফিল আপ কৰিব এটো ফিল আপ হৈ যোৱাৰ পিছতে আপোনাৰ সিটি দিব সিটি সিলেক্ট কৰিব তাৰ পাছত ষ্টেট সিলেক্ট কৰিব অৰ্থাৎ আপোনাৰ ৰাজ্য যেহেতুকে অসম সো আমি আসাম বুলি সিলেক্ট কৰিলো তাৰ পাছতে ইয়াত ডিস্ট্ৰিক্ট আহি গল ডিস্ট্ৰিক্ট আপোনাৰ কোনটো এনেকুৱাকৈ সিলেক্ট কৰি ল'ব মোৰ ক্ষেত্ৰত ধুবুৰীটো মই ধুবুৰী সিলেক্ট কৰি লৈছো এনেকুৱাকৈ সিলেক্ট কৰাৰ পিছত আকৌ স্ক্ৰল কৰিব তললৈ যাব ইয়াত আপোনালোকৰ মোবাইল নম্বৰ দিব ঠিক আছে যেটো মোবাইল নম্বৰ আপোনাৰ ওচৰত থাকিব লাগিব তাত এটা ওটিপি যাব ওটিপি যাবৰ কাৰণে আপোনালোকে এই সেন্ড ওটিপি দেখিবলৈ পাইছে আপোনালোকে সেন্ড ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে ওটিপি আপোনালোকে যেটো মোবাইল নম্বৰ এন্টাৰ কৰি থব হেতুত এটা ওটিপি যাব 6টা সংখ্যা বা 4টা সংখ্যাৰ ওটিপি যাব সেই ওটিপি আপোনালোকে ইয়াত এন্টাৰ কৰিব ঠিক আছে ইয়াতে ওটিপি এন্টাৰ হৈ যোৱা পিছতে আপোনালোকে ইয়াত ইমেইল আইডিটো ভৰাই দিব আপোনালোকৰ যেটো ইমেইল আইডি আছে হেতু আপোনালোকে ইয়াত ভৰাই দিব ইয়াত ইমেইল আইডি আপোনালোকক দিবই লাগিব কিয়নো ইয়াত ইমেইল আইডিটো ষ্টাৰ মাৰ্ক আছে ৰঙাকৈ ষ্টাৰ মাৰ্ক দিয়া আছে সো এটো আপোনালোকে বাধ্যতামূলকভাৱে ভৰাবই লাগিব তাৰ পাছত কোৱা হৈছে যে আৰ ইউ প্ৰেজেন্টলি এমপ্লয়েড ইন ওয়াটাৰ ৰিলেটেড সেক্টৰ আপুনি বৰ্তমান ওয়াটাৰ সেক্টৰত কাম কৰি আছে নেকি ওয়াটাৰ ৰিলেটেড এনেকুৱা পানীৰ ক্ষেত্ৰত আপোনালোকে কাম কৰি আছে নেকি যদিহে আপোনালোকে কৰিছে আপোনালোকে ইয়েস দিব মোৰ ক্ষেত্ৰত মই নাই কৰা সো মই নো অপচনত ইয়াত ক্লিক কৰিম ঠিক আছে নো অপচনত সিলেক্ট কৰিলো নো অপচনত সিলেক্ট কৰাৰ লগে লগে সেকেন্ড অপচনত আপোনালোকে দেখিবলৈ পাব নাম্বাৰ অফ ইয়াৰ অফ এক্সপেৰিয়েন্স বুলি কোৱা হৈছে ইন ওয়াটাৰ সেক্টৰ যদিহে আপোনালোকে কাম কৰিছে কিমান বছৰৰ এক্সপেৰিয়েন্স আছে ওয়াটাৰ সেক্টৰত বুলি কোৱা হৈছে সো মোৰ ক্ষেত্ৰত ইয়াত মোৰ নাই বা 1 বছৰ আছে সো মই 1 বছৰ সিলেক্ট কৰি লম আপোনাৰ যদি নাই আপোনালোকে 0 এন্টাৰ কৰিব পাৰে ঠিক আছে তাৰ পাছত আপোনালোকে কি কৰিব এৰিয়া অফ এক্সপাৰ্টাইজ বুলি কোৱা হৈছে এইটো আপোনালোকে কি কৰিব মোৰ ক্ষেত্ৰত মই যেহেতুকে আদাৰ বুলি সিলেক্ট কৰিছো আপোনালোকে ইয়াৰ পৰা চাই ল'ব যোনটো আপোনালোকে সিলেক্ট কৰে তাৰ পিছতে কোৱা হৈছে হুইচ ডিস্ট্ৰিক্ট অৰ্থাৎ ইয়াৰ আপোনালোকৰ ডিস্ট্ৰিক্ট বা ষ্টেট আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিলো যেহেতুকে মই অসমৰ পৰা কৰি আছো সো মই আসাম বুলি সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছতে এইটো ৰিফ্ৰেছ হ'ব পেজটো ঠিক আছে ৰিফ্ৰেছ হ'বলৈ অলপ টাইম লাগে আপোনালোকে ওয়েট কৰিব ওয়েট কৰাৰ পিছতে এনেকুৱাকৈ ডিস্ট্ৰিক্ট বিলাক ওলাই আহিব সো মই সো আপোনালোকে যেটো ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে আপোনালোকে হেতু সিলেক্ট কৰি ল'ব ঠিক আছে এনেকৈ সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট হোৱাৰ পিছতে আপোনাৰ তললৈ যাব তাৰ পাছত ডেসক্ৰাইব ওয়াৰ্ক ইন ওয়াটাৰ সেক্টৰ অৰ্থাৎ আপুনি যে এই ওয়াটাৰ সেক্টৰটো কাম কৰিব বিচাৰে ইয়াৰ এটা ব্যাখ্যা
চমুকৈ থুলমূলকৈ ইয়াত এটা ব্যাখ্যা লিখিব লাগিব ঠিক আছে আপোনালোকে ইয়াত ডেছক্ৰাইব কৰি লিখি দিব ঠিক আছে আপোনালোকে এইটো ছেক্টৰত গৈ কাম কৰি ভাল লাগে এনেকুৱাকৈ আপোনালোকে ইংলিছত লিখিব লাগিব তাৰ পাছত আপলোড CV বুলি কোৱা হৈছে ঠিক আছে আপলোড CVত আপোনালোকে কি কৰিব আপোনালোকৰ যিটো ৰিজিউম পেপাৰ আছে ৰিজিউম বা বায়োডাটা আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ঠিক আছে তাৰ পাছতে আপোনালোকে কি কৰিব ইয়াত লিংকছ বুলি দিয়া আছে এইটো আপোনালোকে এৰি দিলেও হ'ব কিয়নো ইয়াত ষ্টাৰ মাৰ্ক নাই এইটো নভৰালেও হৈ যাব তাৰ পাছত কোৱা হৈছে ভেলিড গভৰ্ণমেণ্ট ID প্ৰুফ বুলি কোৱা হৈছে ভেলিড গভৰ্ণমেণ্ট ID প্ৰুফ কেন নট ইউজ আধাৰ কাৰ্ড ইয়াত আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিব নোৱাৰে আধাৰ কাৰ্ড বাহিৰে যিকোনো চৰকাৰী আইডেণ্টি প্ৰুফ যেনেকুৱাকৈ আপোনালোকে ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেন্স এনেকুৱাকৈ আপোনালোকে দিব পাৰে ঠিক আছে তাৰ পাছত আপোনালোকে কি কৰিব এণ্টাৰ টেক্স বুলি কোৱা এণ্টাৰ টেক্সত আপোনালোকে কি এণ্টাৰ কৰিব ইয়াত দেখিবলৈ পাইছে আপোনালোকে 2 + 6 ইকুৱেল কিমান হ'ব 2 + 6 8 হ'ব সো আপোনালোকে এণ্টাৰ টেক্স বুলি কোৱা হৈছে ইয়াত আপোনালোকে 8 বুলি এণ্টাৰ কৰি দিব এনেকুৱাকৈ আপোনালোকৰ যিখিনি গোটেইখিনি আপোনালোকে ভালদৰে ভৰাই পুনৰবাৰ এবাৰ চেক কৰি আপোনালোকে ফাইনেলি এই সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচন ক্লিক কৰাৰ লগে লগে এই যিখন আপোনালোকৰ এপ্লিকেশ্যন এইখন সাবমিট হৈ যাব সো ফ্ৰেণ্ডছ আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে শিকিবলৈ পালে বা